আৰু এই মালতী কিবা কৰি আছে এই খাৰুটোৰ কোণাটো তাৰমানে কিবা ধাৰ উঠি আছিল। হাই গাইজ, কি এইটো খবৰ মালতী আপোনালোকৰ? মানে আজি মাঘৰ বিহুৰ মানে মেজিৰ আমি উৰুকাৰ খানা শ্বুটিং চলি আছে। খাই আছো, শ্বুটিঙো কৰি আছো। এইটো আপোনালোকৰ চিনাকি মালতী চিনাকি মোক। আৰু এইপিনে আছে আপোনাৰ নিমখ। এইটো নিমখ কিবা ডাইৰেকশ্যন দি আছে ভিডিঅ' মানে ডাইৰেকশ্যন দি আছে। এইটো খেপকাই নিমখ আৰু খেপকাই দুটাই দিছে ডাইৰেকশ্যন। আৰু এইপিনে আমাৰ মেলকাই একদম মৰাহীৰ ভাত আছে আৰু লগতে খানা বনাই আছে, মাংস বনাই আছে আৰু লগতে আছে মিছেছ তেওঁৰ এক্টিং কৰি আছে তাতে। আৰু আছে ইয়াতে এই আমাৰ মানে জুই ধৰিছিলোঁ জুই ক'ব কাৰণে। আৰু চাওক ইহঁতে খোৱাত ব্যৱস্থা হৈ আছে, অহাৰ পৰা খোৱাতে ব্যস্ত হৈ আছে। আঞ্জা নোহোৱাৰ পৰা খাব নোৱাৰে মিছা কথা এইটো। ইহঁতে বহিছে ইয়াতে। পাৰি, মূলা পাৰি, গাজৰ পাৰি, আৰে হাঁহে পাৰে, মুৰ্গী পাৰে, আপোনালোকে কিয় নোৱাৰিব নহয় জানো? আৰু এই ফোনত ব্যস্ত হৈ আছে। আৰু আমাৰ টিকলিজনী এইজনী হাই দিয়া মা এই খোৱাত ব্যস্ত আছে, সেইকাৰণে হাই দিয়া নাই। আৰু খোৱাত ব্যস্ত হৈ থাকিলে কাৰো লগত কথা পাতিব নালাগে, এই এটা কথা। হাই গাইজ দিয়া, হাই গাইজ। ধুনীয়াকৈ দিছে আপোনালোকলৈ শুভেচ্ছা, মাঘ বিহুৰ শুভেচ্ছা জনাইছে, আপোনালোক গ্ৰহণ কৰি হেপী বিহু। এয়া শ্বুটিং চলি আছে, চববিলাক আছে। মালতী, খপৌ, এইটো আমাৰ কি আছিলে পাহৰি গ'লো নহয় নামটো। এই চাওক শ্বুটিং চলি আছে। মাংস টেষ্ট কৰিব লাগে, দিছো নে পিছ খাইছা? দি বাপা দি মই খাই নাচালে তাই খাবয়ে। কি কৰায়ে চিধা উঠা মোকতো আলুয়ে দিছে, মাংস দিয়া নাই। আলু বাপা দি মাংস চাই আলু গিলাহে দি আছা, ডায়েবেটিছ আছে মোৰ। এই মাংস চাই দি দিছো তো মাংস কিমান দিম আৰু মই ইয়াৰ লগত আৰু নহ'ব আৰু। মাংস ভালকে তই চাচোন, সেইফালে চা, সেইফালে। তই নিজে ল আলুৱে বাপা এই দুখন গোটেই আলুৱে, একদম মাংস নাই। ইয়ে ৰাম, ৰাইজ আছে বহি, তোৰ ইয়াতে চৰুত একদখৰো মাংস নাই, তোক ৰাইজে বেয়া পাব দেখোন। চবে লৈ যাই আছে, মই কি কৰিম এতিয়া? ৰাইজ এতিয়া বেয়া পাব না। যা, আমাৰ ঘৰত হাঁহ দুটা আছে, তাড়াতাড়ি আনি বাচি কাটি বহাই দি, নহ'লে তোক ৰাইজে বেয়া পাব। মাংস বহোৱাই নাই।